সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো আন এটা নতুন টেষ্টি ৰেচিপি, যিটো চাই আপোনালোকে নিশ্চয় ভাল পাব বুলি মই আশা ৰাখিলো। গতিকে দেৰি নকৰি কেনে ধৰণেৰে মই এই ৰেচিপিটো তৈয়াৰ কৰিলো চাওঁচোন আহক। বন্ধুসকল, প্ৰথমে মই এখন থালিত অলপমান আটা উলিয়াই লৈছো আৰু এই আটাখিনিত জোখ অনুসৰি নিমখ আৰু অলপমান ৰিফাইন তেল সানি ভালদৰে মিহলি কৰি ল'ম। এই আটাখিনি মই ভালদৰে হাতেৰে মঠি ল'ম। মোৰ আটা মঠা প্ৰায় হৈ গৈছে, গতিকে মই এই মিশ্ৰণখিনি প্ৰায় এঘণ্টামানৰ কাৰণে ৰাখি দিম যাতে কোমল হৈ পৰে। এতিয়া মই এটা মিডিয়াম সাইজৰ ফুলকবি সৰু সৰু টুকুৰ কৰি লৈছো আৰু এইখিনি পিহনাত মই ভালদৰে মিহি মিহিকৈ পিহি ল'ম। এতিয়া ফুলকবিখিনি প্ৰায় মিহি মিহি হৈ পৰিছে আৰু মই লগতে ল'ম এটা মিডিয়াম সাইজৰ পিঁয়াজ, সেয়াও মই মিহি মিহিকৈ কুটি লৈছো আৰু ল'ম অলপমান কেঁচা ধনিয়া। ইয়াৰ লগতে ল'ম মই অলপমান জোখ অনুসৰি নিমখ, অলপমান হালধি পাউডাৰ, অলপমান মিট মছলা, অলপমান ধনিয়া পাউডাৰ, অলপমান ৰেড চিলি পাউডাৰ আৰু কেইটুকুৰামান মই আদা মিহি মিহিকৈ কাটি ল'ম আৰু এটা জলকীয়া মই কাটি লৈছো। এতিয়া গেছত এখন কেৰাহী পাতি দিম আৰু ইয়াত জোখ অনুসৰি অলপমান মিঠাতেল মই দি দিছো আৰু মিঠাতেলখিনি গৰম হোৱাৰ পাছত মই মিহি মিহিকৈ কাটি থোৱা পিঁয়াজখিনি মই ভাজি ল'ম। পিঁয়াজখিনি অলপ ৰঙচুৱা পৰাৰ পিছত মই ইয়াত কাটি থোৱা জলকীয়াটো ইয়াত দি দিছো আৰু এইখিনি মই ভালদৰে লৰাই ল'ম। এতিয়া মই ইয়াত কুটি ৰখা বন্ধাকবিখিনিও ইয়াত দি দিম আৰু ভালদৰে সকলোখিনি মিহলি হৈ যোৱাকৈ ভালদৰে লৰাই ল'ম। এয়া সকলোখিনি সুন্দৰভাৱে মিলি পৰিছে। এতিয়া মই ইয়াত কুটি ৰখা কেঁচা ধনিয়াখিনিও ইয়াত যোগ কৰি দিম আৰু গেছ ষ্টভটো বন্ধ কৰি ল'ম। এই বন্ধাকবিৰ মিশ্ৰণখিনি মই এখন প্লেটত উলিয়াই লৈছো। ইয়াৰ পাছত মই মঠি থোৱা আটাখিনি সৰু সৰু লাডু কৰি লৈছো। এই ৰুটিখন সম্পূৰ্ণৰূপে বেলিব নালাগে, অলপমান ডাঠকৈ ৰাখিব লাগিব, যিহেতু ইয়াৰ ভিতৰত আমি মিশ্ৰণখিনি সুমুৱাই দিম। এতিয়া আমি এই বন্ধাকবিৰ মিশ্ৰণখিনি ৰুটিটোৰ ওপৰত দি দিছো আৰু ভালদৰে সাৱধানেৰে ৰুটিটো ঘূৰাই ঘূৰাই ভালদৰে গোল কৰি ল'ম আৰু লাহেকৈ হেঁচা মাৰি আমি ভালদৰে বেলি ল'ম। বেলুনতে আপোনালোকে সাৱধান হ'ব যাতে বেছিকৈ হেঁচি হেঁচি নেবেলে। হেঁচি হেঁচি বেলিলে ভিতৰত থকা মিশ্ৰণখিনি ফাটি ওলাই আহিব। এতিয়া আমি এই পৰঠাটো এখন টেৱাত দি লৈছো আৰু অলপমান ৰিফাইন তেল সানি ভালদৰে হেঁচি হেঁচি দিম। এতিয়া পৰঠাখন অলপ সিজাৰ পিছত আমি লুটিয়াই দিম। লুটিয়াই দিয়াৰ পিছত আকৌ অলপমান ৰিফাইন তেল দি আমি হেঁচি হেঁচি দিম যাতে পৰঠাটো অলপ ৰঙচুৱা হৈ পৰে। এয়া দেখিছেনে, আমাৰ পৰঠা একদম খাবৰ কাৰণে প্ৰস্তুত হৈ গৈছে। বন্ধুসকল, যদিহে ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ তেন্তে বাই বাই।